জিন্দা হৈ আছে কাপোৰ চাপোৰ পৰিলে যা এইটো কুচিয়াটো নিচিনা কুচিয়া নিচিনা দেখিছা নাই গুড মৰ্ণিং গাইজ। চক ৰাতিপুৱা উঠি দেখিলোঁ তুলি বনোৱা মানুহ মাতি দিলোঁ, যিহেতু আমাৰ তুলি এখন বেয়া হৈ আছিলে, বনাই ল'লোঁ, অলপমান ৰিপেয়াৰিং কৰি ল'লোঁ আৰু এয়া চক বনাই আছে। এয়া গৰুলৈ গৈ আছে ক'ত দিবলৈ? নদী পাৰত দিবগৈ। মামা তুমিও গৈ আছা? আমাৰ মামাটো জ্বৰ ল'ৰাটো খিনাই গ'লে ঠাণ্ডাত। ইয়াত দোকান ক'ত আছে? দোকান সেই বহুত আগলৈ আছে। ইয়াত আছে বুলি ক'লে দেখোন। ক'ত? এইখিনিত ক'বা। আগলৈ আছে, যাবা। গৰু দি থৈ আহোঁ। গৰু দি পিনি গৰু থাকি আহিছে মানুহ আগে আগে গৈ আছে। মানে অকণমান মানে মানুহৰ বাৰীৰ বস্তু বেছি ভাল পায় আৰু মাৰো পায় তেনেকুৱা। সেইকাৰণে মানে অকণমান গাইজ দেখিব পাৰিছে আমি গোটেই দল আহিছো গৰু দুজনীক মাত্ৰ দুজনীক দিবৰ কাৰণে দল আহিছো। এয়া দেখিছেনে তানবীৰ আহিছে, মমতাজ আহিছে আৰু মমতাজৰ ল'ৰাটো আহিছে। বাপ্পা ইয়াত যদি কিবা এটা খানা বনাই খাব পৰা হ'লে নৈ কাষত বহুত ভাল লাগিলে আমাৰ নদী কিনাৰত মানুহ ধেৰ আহে আৰু ৰ'দটো চাব পাৰে। আজি ফাৰ্ষ্ট টাইম এনেকে ৰ'দ দেখিছো ইয়াত অহা পৰা ধৰি। বৰষুণে দি আছিলে এইকেইদিন বৰষুণ। আমি চাগে গুৱাহাটীৰ পৰাই বৰষুণ লৈ আহিছো, গুৱাহাটীত নাই বৰষুণ। এইফালে চক গাইছ ৰাতিপুৱাৰ ভিউটো এনেকুৱা আৰু এইফালে আমাৰ কৰিশ্মা মোবাইলত ব্যস্ত আৰু আমি গৰু দিবলৈ আহিছোঁ পথাৰলৈ। আৰু এইফালে আমাৰ তানবীৰ কেনেকুৱা লাগিছে গাঁৱত আহি? ভাল লাগিছে, অলপ ঠাণ্ডা, অলপ ৰ'দ। ভাল লাগিছে। কেনেকুৱা লাগিছে তানবীৰ? ই ৰাতিপুৱা শুই উঠিয়ে ৰ'দত বহি আছে। কাৰণ ৰাতিপুৱা বেলি ওলাইছে এতিয়া। টাইম কেইটা হৈছে ৰ'বা চাই। এইফালে এজনী মমতাজেও ধৰি আছে আৰু আমি এনেকে আছো। চলি আছে এতিয়া টাইম। ৰ'দটো পুৰা চোকাকে ওলাইছে দেই। পুৰা উঠিছে আৰু এইবোৰ চক আমাৰ পথাৰৰ গৰুবোৰ। ইয়াতে মানে চবে গৰুবোৰ এৰাল দি থয় কাৰণ এতিয়া খেতিৰ চিজন আৰু খেতি ধান পকিবলৈ হৈছে। এতিয়া গৰু ছাগলীয়ে ধান খালে অনিষ্ট কৰাৰ নিচিনা হ'ব, সেইকাৰণে আমি ইয়াতে মানে বাৰিষা কালটো ইয়াতে গৰু চৰু এৰাল দি থওঁ আৰু পিছত ধান কটাৰ পিছত ধৰক পথাৰলৈ পঠিয়াই দিওঁ আৰু। এইফালে চক আমাৰ টিম, এইটো আমাৰ টিম হয়। পুৰা মিজানক লৈ মানে বাচ্ছাক লৈ গৈ আছে। মানে ইহঁতে পোৱালি নিচিনা হয়, মানে পুৰা একদম মানে খেল ধেমালি কৰি থাকে। আমাৰ বাচ্ছাটো নহয় গা ভাল নহয়, সেইকাৰণে ভাবিছো আমাৰ তানবীৰ অলপমানো অহংকাৰ নাই। গাঁৱত আহি চক একদম খুটি মাৰি পুৰা গৰু এৰাল দি আছে। আৰু চনমন তই ইমান দিন আমি গৈ আছো। আমাৰ কেকা এজনে মাতিছে, মানে কিবা নাদৰ মামি মাছ ধৰিছে নদীৰ পৰা, চাবলৈ মাতিছে। চাবলৈ মানে যদি ল'ব পাৰো। বামি মাছ ওলাইছে বোলে গাইজ, বামি মাছ চাবলৈ গৈ নাদৰ মামি মানে এইটো দেখিবলৈ মাছটো সাপৰ নিচিনা। মুখখন জোঙা নিচিনা থাকে, কুচিয়াৰ নিচিনা। সাপৰ নিচিনা নহয়, খালি সাপৰ নিচিনা মানে দেখিবলৈ কুচিয়াৰ নিচিনা আৰু বাকলি চাকলিবোৰ সাপৰ নিচিনা। বুজি পাইছা? মইতো এনেকে মাছৰ নাম নাজানো, তুমি জানাইচোন। মই খাব লাগে খাওঁ। শিঙি মাছ, কাৱৈ মাছ, যেনেকুৱা মাছ সেইখিনিয়ে জানো আৰু। এইফালে উঠিব লাগিব, এইফালেও যাব পাৰি, এইফালেও যাব পাৰি। যাবি নেকি? যাওঁ গাঁৱত এনেকুৱা চিল্লা চিল্লি শুই উঠিছা, ইঘৰৰ পৰা সিঘৰলৈ চিল্লাই থাকে। দেখিলেই নহয় মানে ধৰক আমাৰ ডিঙিটো যদিও মানে ধৰক নলীডাল ডাঙৰ নহয়, ইয়াত আহিলে হৈ যাব, কাৰণ এইটো বিনা অপাৰেশ্যনত হৈ যাব। ৰ'দৰ পৰা এতিয়া একদম গোটেইখন কুঁৱলী হৈ আছে বননিবোৰ। তানবীৰৰ পুৰা ফূৰ্তি। মৰ্ণিঙত উঠিব ক'লে নুঠে। গাটো নহয় কষ্ট দিবলৈ মন নকৰে, সেইকাৰণে ইমান পেটুৱা হৈ গৈ আছে। ফুটবল খেল খেলিলে এনেই কিনাম মই পঢ়িছো, মানে বহুত সৰুতে আনিছিলো, এতিয়া ডাঙৰ হ'ল। এতিয়া কেনেকে খেলি আছে চব। খাবলৈ দিবানে এটা খাম আকৌ আজি, ধৰিম দেই, দেখুৱাম বাৰু। গম পাইছা নে কৰিশ্মা? ঐ পুৰি খাবা নেকি? পুৰি খাবা, চব্জি বনাই খাবা। ঠিক আছে আজি। তোমালোকে ক'ত গৈ আছা এতিয়া? আমি গৈ আছো মাছ চাবলৈ, নদীৰ মাছ ধৰিছে। এতিয়া আমি নদীৰ মাছ কিনিবলৈ যাম। বামি মাছ চাবলৈ গৈ নাদৰ বামি
নাদৰ বামিও থাকে নেকি? নাদৰ বামি ব'লা। মই আজিহে শুনিছো, বামি মাছ শুনিছো কিন্তু নাদৰ বামি এইটো আমাৰ টিকলাটোৱে চকুকেইটা কেনেকে কৰিছে। কোনে? টিকলাটোৱে মিৰ্জান। এই সময় নহয় বহুত বেলেগ ধৰণে কৰি আমাৰ বৌ সেইজনী এইটো চা ক'ত সোমাই আছে গৰুটো ভয়তে। এইবোৰ নহয় গোটেই দৰা চিষ্টেম হেৰি নৰসিংহ যিমান লাগে লৈ যাবা পুলি চুলি আৰু পাতখিনি এবাৰ ধৰা শুকুৱাই মেলি পলিথিঙত দি দিম, তুমি তাত ধৰা গৰম কৰি সেইজনী মূৰ্তি বনি ৰখি আছে। ঐ মামা ক'ত যোৱা? এয়া গাঁৱলীয়া পৰিৱেশ, সুকীয়া পৰিৱেশ একদম ৰাতিপুৱা কলে কলে খুব ধুনীয়া। নাজানো খালি এইবোৰ গাঁৱৰ নাম কি কৰিশ্মাৰ পৰিয়ালৰ মানুহ ওলাইছে এইফালে চাই, সেয়া মন মাৰি আছে। এয়া কৰিশ্মাৰ পৰিয়ালৰ মানুহ ৰিশ্তেদাৰ। নাদৰ বামি মাছ সাপৰ নিচিনা বুলি কৈছে। ঐ কৰিশ্মাই ধৰিব, মোৰ ভাল লাগে দেই। এইটো ধৰা জিন্দা হৈ আছে। মোৰ কাপোৰ চাপোৰ পৰিলে যা। এইটো কুচিয়াটো নিচিনা, কুচিয়া নিচিনা দেখিছা নাই? মাছ কাপোৰ চাপোৰ পৰিলে যা। এইটো কুচিয়াটো নিচিনা, কুচিয়া নিচিনা দেখিছা নাই? কৰিশ্মাই অকমানো ভয় নকৰে, চক কেনেকে ধৰিছে। কি মমতাজ চক এয়া নাদৰ বামি মাছ সাপনি লাগে, সাপৰ নিচিনা তাকে চোৱা নাই কেনেকে কৰি আছে। কিমান দীঘল লম্বা, 1 কেজি মান হ'ব নে? হাতত এনেকে পাক মাৰি লৈছিলে, মোৰ তেনেকে ভয় লাগি চোৱা কেনেকুৱা মানে কটাৰীত হেৰি কৰি লৈছে ঠিক। আচ্ছা এইটো ভয়টোতে ভয় লাগে। 1 কেজি মান হ'ব নাই? এইটো 1 কেজি হ'ব লাগে। নহয় 1 কেজি হ'ব, 1 কেজি হ'ব, ডাঙৰ আছে হ'ব। এতিয়া আকৌ এডভান্স হৈ গ'ল। 1 কেজি মান হ'ব আৰু এইটো। বাপৰে কিমান ডাঙৰ, জিন্দা কিন্তু কাটিব এতিয়া। অ মা সাপৰ নিচিনা মুখখন। এইটো কিন্তু কৰিশ্মাই কাটিব দেই, মোৰ ভয় লাগে। এইটো কৰিশ্মাই কাটিব। এইটো কিমান লৈছে এইটো মাছটো? এই চোৱা কেনেকে ঘূৰি আছে। তোমাৰ 300 টকা বুলি এৰাচোন, কেনেকে ঘূৰি থাকে চাব হা। পানী দিব লাগিব, পানী দিলে ঘূৰি থাকিব। কৰিশ্মা কাটিব মাছটো। চাফা কৰি লৈছে মাছজনী, তাৰপিছত কাটিব, নহ'লে বিজল হৈ থাকিব। এতিয়া মাছজনীৰ কালাৰটো চেঞ্জ হৈ গৈছে ন? অথনি কিবা কোলাৰ নিচিনা আছিলে, এতিয়া বগা হৈ গৈছে, পুৰা বিজল ওলাই আছে। আৰু এইজনী কৰি আছে। এইটো খেতি হয়, মানে মানুহে হেৰি কৰিছে, মাটি লৈ পিনি ট্ৰেক্টৰ দি হাল চাল বায়। ইয়াত মানে প্ৰতি বছৰে এনেকৈ খেতি কৰে যে খৰালি মাহত, কাৰণ বাৰিষাত নদী পানী বাঢ়ে, এইবোৰ পূৰা পানী হৈ যায়, সেইকাৰণে খৰালি মাহত ইয়াত খেতি কৰে। এতিয়া দেখুৱাম আপোনালোকক খেতি। এইটো এয়া চক, এইবোৰ চক, এইবোৰ ফ্ৰেঞ্চবিন খেতি, অকণ খেতিখিনি দেখায়। এইবোৰ ফ্ৰেঞ্চবিনৰ খেতি হয়। এয়া পানী লওঁ, পিঁয়াজ, এইবোৰ চব পিঁয়াজ হয়। মানে ইয়াত বহুত মানে খেতি কৰিছে, অকল এনেকুৱা নহয় যে লাওৱে কৰিছে, পিঁয়াজে কৰিছে। এইফালে চব অমিতাবোৰ কেনেকৈ লাগি আছে দেখিছেনে গাইছ? সেইবোৰ চব অমিতা হয়। বেয়া নাপাব, ভিডিঅ' কাৰণে কৈছে। মানে বহুত ডাঙৰ হয় আৰু মানে বাগানটো চব কৰিছে খেতি। এইফালে মাজে মাজে জলকীয়াও দি দিছে, এইবোৰ জলকীয়া হয়, এইবোৰ জলকীয়া। আৰু এইফালে চব অমিতাবোৰ কি ধুনীয়াকৈ ডাঙৰকৈ লাগি আছে। এই পকিলেও তলফালে পকি আছে, পকিছে বাৰু দেই, পকিছে। পকিছে অমিতা, পকিছে, সেইটো পকি আছে, এইবোৰ বিকিব পিছত। এইফালে জলকীয়াও লাগিলে বাৰু দেই। অমিতা গছবিলাক মানুহৰ সমানে হয়। আৰু এইফালে চাবলৈ পাব আপোনাৰ লাই শাক। কচুখিনি ছাইডতে পৰি আছে আৰু এইফালে চব
এইফালে চাওক গাইছ, লাই শাক কি ধুনীয়াকৈ হৈ আছে। এইটো কোনো দৰৱ মৰা শাক নহয়, এনে মানে মাটিৰ সাৰতে হৈছে। এইফালে কৰিশ্মা শাক চাই ভিডিঅ' বনাই আছে। আৰু এইফালে চাওক, সেইফালে হালধি আছে আৰু এইবোৰ কিবা ফ্ৰেঞ্চবিন হয়। আৰু এইফালে ধনিয়া চনিয়া কিবা কিবি দি থৈছে। ব'লা যাওঁগৈ। আৰু এইফালে তামোল এইফালে তামোল ৰুইছেহে। কৰিশ্মা আৰু মমতাজ দুইজনীয়ে গোটেইখন পৃথিৱীখনৰ মজা লৈ আছে, হয়নে মমতাজ? কৰিশ্মা মানে তেনেকৈ ধৰক গুৱাহাটীখনত থাকে আৰু সেইফালেতো পূৰা গাঁৱলীয়া পৰিস্থিতিবোৰ দেখি নাপায়, সেইকাৰণে অলপমান লৈ আনিলোঁ ফুৰাবলৈ। কৰিশ্মা কেনেকুৱা লাগিছে তোমাৰ? বহুত ভাল লাগিছে। ভাল লাগিছে? এফালে ঘূৰি কোৱা, কেমেৰা মুখত কোৱা। বহুত 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 ভাল লাগিছে। এয়া দেখিছেনে মোক কেমেৰা উঠাই আছে। এই চাওক, মাছখিনি কাটি ল'লোঁ, কাটি ভালকৈ ধুই ল'লোঁ। ধুই এইফালে এইখিনি নহৰু খুন্দি লৈছোঁ আৰু এইখিনি পিঁয়াজ। এতিয়া এইফালে তেল গৰম হৈ গ'ল, এতিয়া তেলত দি দিম আমি পিঁয়াজ। চাওক, এইফালে মাছ উতলি গ'ল। এতিয়া মানে ধৰক আৰু অকণমান শুকুৱাম, দাইল আছে যিহেতু, এনেকৈ মছলাখিনি লাগি থকাকৈ বনাম। চাওক কালাৰটো কি ধুনীয়া হৈছে, খাবলৈ কিমান টেষ্টি হ'ব আপোনালোকক দেখুৱাম বাৰু। ফাইনেলি গাইছ, আমাৰ মাছ বনাই হৈ গ'ল আৰু মই এতিয়া মাছখিনি খাম। খাই আপোনালোকক টেষ্টটো ক'ম কেনেকুৱা লাগিছে। যিহেতু এইটো অকণ বেলেগ ধৰণৰ মাছ, নদীৰ মাছ হয়, নাদৰ মামি বুলি কয়। এতিয়া মই খাই আপোনালোকক টেষ্টটো কওঁ। বহুত টেষ্টি হৈছে গাইছ, খাবলৈ বহুতে ভাল লাগিছে। আৰু এইবোৰ দেখিবলৈ পাইছে নহয়, পিচবোৰ চাওক কেনেকৈ কৰিছোঁ। মানে ইমান ডাঙৰ নহয়, ইমান সৰু নাই, যাতে মছলাখিনি লাগি যায়, তেনেকৈ বনাইছোঁ। আৰু মছলাখিনি লাগি থকাৰ কাৰণে খুবেই ভাল লাগিছে। বহুত টেষ্টি হৈছে গাইছ। আপোনালোকেও তেনেকৈ নদী মাছ পালে আনি এনেকৈ বনাই খাবচোন, খুব ভাল লাগে। আৰু মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। এইফালে মই মাছ খাই আছোঁ, টেষ্ট কৰি আছোঁ। কেডি তকলে গ'লে লৈ আছে, মোকো এপিচটো যাচিব পাৰে। মই মই হেৰি কৰি লওঁ, খাই লওঁ, তাৰপিছত কৰিশ্মাক মানে হেৰি কৰিম, সেইকাৰণে কৰিশ্মা কোৱা। মই বেয়া পাওঁ মাছটো খাই, খালি জোলটোহে খাওঁ। সেইটো জোলটো মাছটো খাবলৈতো মাছটো বহুত টেষ্টি হৈছে। হেৰি না চাওক, কালাৰ চাওক কি মজা হৈছে, বহুত টেষ্টি হৈছে। আপোনালোকে এনেকৈ আনিব, নদী মাছ খাব, খাব লাগিব। এইয়া মৌচুমী এইফালে বেছি লাগি আছে এইডোখৰত, কিন্তু কি হ'ব এইফালে ৰ'দ নপৰে। চাওক, এয়া মৌচুমী টেঙা আনিলোঁ গছৰ পৰা, গছত দেখুৱাইছিলোঁ নহয়, আনিলোঁ। এতিয়া এইখিনি কাটিম আৰু জলকীয়াৰ লগত চাটনি বনাই খাম। এইফালে কৰিশ্মা খাবানে? চাটনি বনাই খাবানে? এনে ৰস ওলাই আছে মানে পাৰোঁতে হেৰি হৈ গ'ল, কাচি দি পৰা হৈছিলে, কাট খাই গ'ল। এতিয়া বলক আপোনালোকক দেখুৱাম খাই। কৰিশ্মা মৌচুমী গুচাই আছা, হৈছেনে খাবলৈ? খাব হোৱা নাই, আৰু 3টা গুচাব আছে না। এনে গুৱাহাটীৰ যোনবিলাক ধৰা হেৰি ৰস নাই, আৰু ইয়াত চোৱা কিমান ৰস। তাত আমি এটা টেঙাৰ জুচ বনালে অকণমান ওলায়। কেতিয়াবা কিছুমান মৌচুমী টেঙা এনেকুৱা আছে, মানে পানী পানী লাগে খাওঁতে, একদম বেয়া। এইটো ৰসো আছে, এইকেইটা গুচাই হৈ গ'ল, গুচাই থৈ দিছে। এইকেইটা গুচাব, চাটনি বনাই খাম। পেহী ফালে চোৱাচোন, পেহী কৈ দিয়া, এইটো কৈ দিয়াচোন। এইটো তাই দিনটো এইটো কৰি মগজটো ঘোলা কৰি দিয়ে, কিবা এটা দেখিলে হ'ল। এইটো কথা ফুটা নাই না, এইটোহে ফুটিছে। এইটো ফুটিছে মানে ধৰা হেলো চেলো কয় আৰু অকণমান কৈ দিয়াৰ লগে লগে কয়। তাৰপিছত 14 মাহ হৈছে ন, 14 মাহত বহুত ফুটিছে, ধুনীয়াকৈ খোজ চোজ কাঢ়িব পাৰে, কথাও ধুনীয়াকৈ ক'ব পাৰে। কিন্তু মই দেখিছোঁ সেইদিনা বাৰ্থডে এটা খাব গৈছিলোঁ, তাততো 2 বছৰ হৈ গৈছে, খোজ কঢ়াই নাই। এইটো পেহী, এইটো খাবা, এইটো খাবা, হা এইটো খাবা, খাবানে? এইটো পেহী, এয়া মৌচুমী গুচাই হৈ গ'ল। এতিয়া মানে এতিয়া মিঠা হৈছে, হ'লেও আমি মানে ধৰক মানে জিভাৰ টেষ্টটোৰ কাৰণে অকণমান জ্বলা দি খাম আৰু চাটনি বনাই। তানবীৰ, এইটো ৰস এইবাৰতো ৰস পৰি গৈছে, কথা আছিল না। গুৱাহাটীত কেইটকা কেজিকৈ কিনিছিলোঁ ৰ'বা দেই, 60 টকা ন, আৰু আমাৰ ইয়াত 25 টকা কেজি। আৰু তানবীৰে এদিন 100 টকাকৈ কিনি আনিছে। আমি দাম দৰ কমাও দেখি আমাক কমাই দিয়ে, সি নকমাই না।
মিঠাই আছে, জুচ বনাই খাম বুলি ক'লেও পাৰি। তুমি খাম বুলি কৈছিলা নহয় জুচ বনাওঁ। এনেকৈ খাওঁ। এনেকৈ খাবা? এনেকৈ খালে মানে টেষ্টটো বেছিকৈ পাবা। সেইটো কোৱাচোন। ৰ'দত খাবলৈ ভাল, আৰু আজি যিহেতু বতৰটো বহুত ধুনীয়া সেইকাৰণে আজি মৌচুমী টেঙা খাম। এই তুমি খোৱা আকৌ, তাই আকৌ মুখহে দিছে। তুমি খোৱা। অঁ খোৱা। ভুম আহিছে, অঁ ভুম আহিছে, বাপেক আহিছে বুলি আহিছে। তোমাৰ আবা আহিছে? ভুম ভুম মোৰ চকুত সোমাই গৈছে ৰস আহি হয় নাই? ইমান ৰস। সেইফালে সেইফালে আকাশ তুমি মমতাজ সেইখনত পতাব লাগিব। তুমি বেহী কোচত যোৱা। ভুম চব গাইজ কি ধুনীয়া হৈছে গুচোৱাৰ পিছত। আৰু এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। সৰু সৰু টুকুৰা কৰি এনেকৈ টুকুৰা কৰি লৈছোঁ। টুকুৰা কৰি তাৰপিছত চাটনিটো বনাওঁ। গাইজ এতিয়া আমি কলপাত কাটিবলৈ আহিছোঁ, কাৰণ যিহেতু মৌচুমী টেঙা চাটনি বনাইছোঁ আৰু কলপাতত খালে বহুত মানে টেষ্টি হয়। সেইকাৰণে কলপাত নিম, তাৰপৰা কাটি আৰু কলপাততে খাম চাটনিটো। পাত বিচাৰি আছোঁ কোনখিনিত নিলে বেছি ভাল হ'ব। পাত তেনেকৈ নাইছোঁ, ডাঙৰ পাত এখিলা নিম বুলি ভাবিছিলোঁ, চবেই খাম আৰু এইফালে লৈ যাম। কটাই নকটাই হৈছে। বহুত ডাঙৰ হৈ যাব আহিছিলে, চবেই খাব পাৰিম, মানুহ বহুত আছে। ইমান ডাঙৰ নালাগে যিহেতু কাটি পেলাই দিওঁ। এয়া ব'লা যাওঁ এতিয়া, কলপাত কাটি হৈ গ'ল। হৈ গ'ল। এই চব গাইজ কলপাত কাটি আনিলোঁ, হৈ গ'ল কলপাত কাটি অনা। এইখিনি কলপাত এতিয়া হেৰি জলকীয়া কাটিও হৈ গ'ল। এইফালে দেখুৱাই দিয়ক। এই ক'লা নিমখটো দিবা দেই, দিম জানো? চাওঁ গোন্ধটো হেৰি হৈ গৈছে জলকীয়া সানি সেইখনত মানে যে ৰস হৈছে। খাব লাগিছিলে। নিমখ কমিছে, নিমখটো কম হৈছে, নিমখটো আৰু দি দিম। এইখিনি পেলাই দিওঁ দেই, গোটেইখিনি পচাই থৈ দিম। অঁ গোটেইখিনি লৈ যাবি মায়ে। তই নাখাৱ নে? মিজান হৈ গ'ল আহা। বালি বালি লাগিছে ক'লা নিমখটো। সেইকাৰণে মোৰ দিবলৈ মন নাছিলে আকৌ। এই দেউকেইটাক দিলোঁ। এইটো চব খোৱা, চবকে দি দিয়া আকৌ। নিজে খাই লওঁ আগত। জ্বলা মই ফাৰ্ষ্ট খাই লওঁ, তাৰপিছত বেলেগক দিম। মই জোল অকণ এইখিনি পালে লওঁ। ডাঙাচোন কলটো ডাঙা, কলটো দাঙি অকণমান দিয়া। বাছ বাছ এতিয়া তোমালোকে খাই দিয়া। মায়ে অকণমান দিয়া। বেছি নালাগে খাব। ঠাণ্ডা দিনত এনেকৈ ৰ'দত বহি খোৱাৰ মজাই বেলেগ। তোমালোকে দুটা বলত খাই দিবা তেতিয়া। মৌচুমী টেঙা টেষ্টি। গাইজ টেঙা খাই খাই মানে কি ক'ম, ক'ব নোৱাৰা হৈ গৈছে। মই বলতে খাইছোঁ। কথা ক'বলৈ পাহৰি গৈছে টেঙা খাই। কি মৌচুমী টেঙা? অঁ সেইকাৰণে বহা বহা, ইয়াত বহা, পিয়াখনতে বহা। বহা নাই একো নহয়। চামুচে